তো ফাইনেলি আমি আহি পালোঁ চানডুবি। তো আহিম বুলি ভাবি আছিলোঁ আগতে বাইক দি, কিন্তু আজি শ্বুটিং কৰিব আহি গ'লোঁ ফাইনেলি। তো চানডুবি ফাৰ্ষ্ট টাইম আহি গৈছোঁ। এতিয়া আমি ফাইনেলি চানডুবি আহি পালোঁ। তো এইফালে চাওক চানডুবি বিল। কেনে অপু ভাই কেনে লাগিছে আহি? মজা না, প্ৰথমবাৰ আহিছোঁ আৰু প্ৰথমবাৰ একদম ফিদা আৰু প্ৰথমবাৰ নাৱত ভৰি দিছোঁ। কি মজা লাগিছে। দূৰত যাব পাৰি, বেলেগত যায় থেন তই যি ফটো মাৰছোঁ এনেকুৱাই তালোচোন যি ফটো মাৰছোঁ মাৰিব নালাগে। हेलो गाइस, हाँ এতিয়া আমি চাহ খাম। অংকুশ কি খাবি তই? মই কি বস্তু পাম এইটোৱে খাম আৰু না এনেকৈ চাহ খাই লওঁ আমি। এতিয়া পাছত ডাঙৰ ভোজনটো কৰিম আৰু লাষ্টত হাঁহি আমি আজি এতিয়া শ্বুটিং লোকেশ্যনত আহি পালোঁ। ভোক লাগি আছে, একো খাব পোৱা নাই বৰ্তমানলৈকে। সকলোকে নমস্কাৰ জনালোঁ চবকে। আৰু আমি আশা মানে আমাৰ ভিডিঅ'টো চালে হ'ল, সকলোৱে মৰম কৰিলে হ'ল। তাৰপিছত ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিয়া। হাঁহিটো হৈছে মই এনেই সুধিছোঁহে। এতিয়া আমাৰ বৰ্তমান চাহ খোৱাটো হৈ গ'ল আমাৰ। এতিয়া মানে পেটটো খাই ল'লোঁ না অলপতে। চাহটো আৰু এইটো এটা খাই পেটটো এতিয়া। আৰু কাক বা মোৰ ফেচবুকৰ নাম লাগে যদি সেইটো হ'ল সেইটো ফ'কাছ কৰ আংকুশ বৰুৱা আৰু না ফ'ল' কৰি ল'বি না। ছোৱালীকেইটা চবে মেছেজ কৰবা মোক। মই এতিয়াও ছিংগল হৈ আছোঁ আৰু না, ইয়াৰ কাৰণে যাক লাগে মেছেজত মানে কমেণ্টত পঠাই দিবা। তাৰপিছত হ'ল আৰু না, মোৰ লগত ৰিলেশ্যনশ্বিপত আহিব পাৰিবি তই। হয় দে দে যাবি ইয়াৰ লগত। এতিয়া ৰুমত আহি গ'লোঁ আমি ডাইৰেক্ট। ৰুমত আহি পালোঁ আমি আজি চানডুবিত। ৰুমটো চাই লওঁ আমি। তো ৰুমটো চাই লওঁ আমি এতিয়া। মাত্ৰ দুটা বেড আছে ইয়াতে, ইফালে এটা ইফালে এটা। কেনেকৈ থাকিম পাতা নাই। আমি 4-5জন আছোঁ, কেনেকৈ থাকিম পাতা নাই। আৰু আমাৰ টয়লেট ইফালে বিৰাট আন্ধাৰ। এইটো আমাৰ টয়লেট ৰুম। আজি আমাৰ ৰুমটো চাই লওক, ইয়াতে থাকিম আমি। ইফালে বঢ়িয়া চুপাৰ চেটো আছে। আমাৰ দুটা বেড আছে মাত্ৰ, আৰু মানুহ 5জন। ক'ত থাকোঁ নাজানো। এবাৰে বঢ়িয়া কৰি ষ্টাইল কৰিব লাগে। আইনা এটা আছে, কেনেকৈ থাকোঁ এডজাষ্ট কৰিব লাগিব আৰু। দে হ'ব দে আৰু তই বগা চা চুটিত জাপ মাৰিবি দে হ'ব দে।
তোক খেৰাই দিলি তোক খেৰাই দিলি কি আছে দেখাই আছো তো ৰাতিৰ আহাৰটো চাব এফালে পিঁয়াজ জলকীয়া আছে আৰু ইয়াতে নিমখ ইয়াতে আলু ভাজি ইয়াতে দালি আছে আৰু ইয়াতে ভাত চাই থাকক খাই পেলাই লগ পাই আছোঁ তো আমি এতিয়া ভাত পানী খাই আহি গ'লোঁ তো এতিয়া আমি ঘুমাম তো ডিষ্টাৰ্ব দি আছে লগৰ এইবিলাক কালি আমাৰ শ্বুটিং আছে পুৱা বিৰাট আমনি লাগিল এতিয়া ভাত খাই খাই মাংসটো কিমান ডাঙৰ পিচ আছিল পুৰা মানে কি কম পেটত জাগাই নাই মাংস খাবলৈ এতিয়া মিছা কথা আমাৰ মাংস খোৱা নহ'ল আজি নিৰামিষ খালোঁ আৰু কণী এটা লগত তো এইটো কি ক'ব আপোনালোকে কমেণ্টত জনাব নিৰামিষ হৈছে নে কি হৈছে কণী এটা পইণ্ট তো আজি মানে তো গুড নাইট ঘুমাম কালি পুৱা লগ পাই আছোঁ পূৰা চান্দুবি দেখাম তো চাই থাকিব বাই বাই